পৰা আজি 17টা বছৰ হ'ল আমি পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত অল অসমত 8,000ৰ ওপৰৰ কৰ্মচাৰী আছে, য'ত GRS, GPC, কম্পিউটাৰ এছিষ্টেণ্ট, MIS মেনেজাৰ, ADPM, লগতে ব্লক পৰ্যায়ৰ আমাৰ MIS মেনেজাৰ। আমি এই 2009 চনৰ পৰা আজিৰ তাৰিখলৈকে আমি যিখিনি সুবিধা পাব লগা আছিলে চৰকাৰৰ পৰা, সেই ন্যূনতম সুবিধাখিনি আমি নোপোৱাৰ বাবে আজি আমি এই অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। যিহেতু 2009 চনৰ পৰা আমি আমাৰ বিভাগৰ MGNREGA, PMIG উপৰিও আমি অন্য কামবোৰো আমি কৰিব লগা হৈছে। যিহেতু অন্য কৰ্মচাৰীয়ে যিখিনি সুবিধা পায় তাৰ তুলনাত আমি ন্যূনতম সুবিধাখিনিও আমি পাবলৈ সক্ষম হোৱা নাই। আমাৰ যিটো মাহিলী দৰমহা, আচলতে দৰমহা বুলি ক'ব নোৱাৰে, এটা পাৰিতোষিক, সেই পাৰিতোষিকটো আমি নিয়মীয়াভাৱে নাপাওঁ, বা আমাৰ যিখিনি দৰমহা দিয়ে, পাৰিতোষিক দিয়ে, সেই পাৰিতোষিক আমি আমাৰ সংসাৰখন চলাব নোৱাৰোঁ। বৰ্তমান সময়ত যি আমাৰ মূল্যবোধৰ বজাৰত জুই লাগিছে, সেই জুইৰ জৰিয়তে আমি আমাৰ যি পৰিয়ালৰ পোহপাল দিব নোৱাৰোঁ। আমি চৰকাৰৰ ওচৰত বাৰম্বাৰ অনুৰোধ কৰি আহিছোঁ, আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ কৰি আহিছোঁ, বিভাগীয় মন্ত্ৰী মহোদয়ক আমি লগ ধৰিছোঁ, কেইবাবাৰো আমাৰ ৰাজ্যিক সমিতিৰ ফালৰ পৰা লগ ধৰা হৈছে। খালি আমাক আশ্বাস দিয়ে, আশ্বাসৰ ওপৰত আৰু একো নাই। প্ৰতিটো নিৰ্বাচনৰ আগত আমাক আশ্বাস দিয়ে যে তোমালোকৰ আমি গোটেইখিনি কাম কৰি আছোঁ, কৰিম, এই ধৰণৰ আশ্বাস দিয়ে। এইবাৰ আমি আশ্বাসৰ ওপৰত থকা নাই, আমাক লিখিতভাৱে প্ৰতিশ্ৰুতি দিব লাগিব যে আমি আমাৰ যিখিনি প্ৰাপ্য, আমাৰ চাকৰি সুনিশ্চিত কৰা 60 বছৰলৈকে, HR পলিচি আমাক নিয়োগ কৰা, লগতে আমি আমাৰ যি পাৰিতোষিক, এই পাৰিতোষিকটো বৃদ্ধি কৰা, এই সকলোখিনি দাবী লৈ আজি আমাৰ 11 তাৰিখৰ পৰা 19 তাৰিখলৈ আমাৰ সমগ্ৰ অসমত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত যুটীয়াভাৱে আমাৰ GPC, GRS, কম্পিউটাৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, ব্লক MIS মেনেজাৰ, ADPM লগতে সমগ্ৰ যি কৰ্মচাৰী আছে, ঠিকাভিত্তিক কৰ্মচাৰী আছে, এই সকলো ঠিকাভিত্তিক কৰ্মচাৰীয়ে আমাৰ আজি এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত পালন কৰিছে। আৰু যদি আমাৰ এই চৰকাৰে যদি আমাৰ এই দাবীসমূহ মানি নলয়, তে পৰৱৰ্তী সময়ত আমাৰ এই আন্দোলন হয়তো আৰু অধিক তীব্ৰতৰ হৈ পৰিব। আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে তেখেতে আমাৰ এই সমস্যাসমূহৰ ওপৰত গুৰুত্ব দি আমাৰ এই সমস্যাসমূহ যাতে সমাধান কৰে। কাৰণ তেখেত এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হয়, আৰু তেখেতে যিহেতু অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছে। আজি কিছুদিনৰ আগতে আমাৰ SRMৰ যিখিনি কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলকো তেখেতসকলে অসম চৰকাৰৰ ফালৰ পৰা, বিভাগৰ ফালৰ পৰা তেখেতসকলৰ যিটো সুবিধা, এই সুবিধাখিনি প্ৰদান কৰিছে। ইয়াৰ লগতে আন বিভাগৰ কৰ্মচাৰীসকলকো তেখেতসকলে পাব লগা যিখিনি সুবিধা প্ৰদান কৰিছে। আমি আমাৰ এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ পৰা তেখেতলৈ আমি কৰযোৰে অনুৰোধ কৰিছোঁ যাতে ছাৰে আমাৰ এই দাবীসমূহৰ ওপৰত লক্ষ্য কৰি তেখেতে যাতে সোনকালে সমাধান কৰে, আৰু আমি আমাৰ যি পঞ্চায়ত বা VCDCৰ যি দুখীয়া ৰাইজৰ উন্নয়নমূলক কাম আছে, এই উন্নয়নমূলক কামত যাতে আমি অংশগ্ৰহণ কৰি অসমখনক আমি আগুৱাই লৈ যাব পাৰোঁ, এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ। অসমৰ লগতে আমাৰ ওদালগুৰি জিলাৰ মাজবাট উন্নয়ন খণ্ডত আমি অনশন কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ কেইটামান দাবী আছে, সেই দাবী আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে আমাৰ সেই দাবীকেইটা পূৰণ কৰক। আমাৰ সমগ্ৰ অসমতে MGNREGAৰ অধীনত 2009-10 পৰা আৰম্ভ কৰি এতিয়ালৈকে আমি অতি কম নিম্নতম দৰমহাত কাম কৰি আছোঁ, আৰু সেই হিচাপে আজিৰ দিনত সেই পাৰিতোষিক একদম কম, নিম্নতম। গতিকে আমাৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত এগ্ৰিগেটেড ইঞ্জিনিয়াৰ আছে, GRS আছে, GPC আছে, একাউণ্ট এছিষ্টেণ্ট আছে, কম্পিউটাৰ এছিষ্টেণ্ট আছে, ADPM আছে, DPM আছে। গতিকে সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, আৰু আমাৰ শান্তিপূৰ্ণভাৱে আমি চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিম যাতে আমাৰ যিখিনি দৰমহা দি আছে তাৰ লগত 30,000 টকা যোগ দি আমাৰ স্থায়ী কৰ্মচাৰীৰ নিচিনাকৈ আমাক সুবিধাটো প্ৰদান কৰে, আৰু HR পলিচি সুবিধা যিখিনি আমাৰ স্থায়ী কৰ্মচাৰীৰ সা সুবিধা পাই আছে, সেইখিনি সুবিধা আমাৰ যাতে পায়, সেই হিচাপে আমি আজি এই কৰ্মসূচী পালন কৰিছোঁ। नों
नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा-हुनि जेंना, बिसि-फिसायनि गेजेराव दावराव-दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।